Hello guys, welcome back to my YouTube channel. আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। গাইজ আজি মই কোনো ধৰণৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে ভিডিঅ'টো বনোৱা নাই, বহুত এটা চিৰিয়াছ টপিকৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। তো প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব প্লিজ। প্ৰথমতে এই ফটো 2 কপিমান চাই লওক। গাইজ আপোনালোকে সকলোৱে চাগে গমেই পাইছে, বিশেষকৈ বজালীবাসী ৰাইজে গম পাইছে যে যোৱা 16 জানুৱাৰী 2023 আমাৰ বজালীৰে গোবিন্দপুৰত এটা দুৰ্ঘটনা ঘটিল। ঘটনাটো সিমান দূৰ সত্য মই নাজানো, বাট মানে সকলোৰে সন্দেহ যে তাতে ল'ৰাজনক নৃশংসভাৱে হত্যা কৰা হৈছে। মানে ঘটনাটো এনেকুৱা ধৰণৰ আছিলে যে মানুহ বিপুল দাস নামৰ মানুহ এজন বাটেৰে গৈ আছিল। তো যাই থাকোঁতে এই ল'ৰাজন যিজনৰ মানে ধ্ৰুৱজ্যোতি চৌধুৰী, তেখেত বাৰ্থডে খাই কোনোবা লগৰ বাৰ্থডে খাই আহিছিল। আহি থাকোঁতে তেনেকৈ মানে বাইকেৰে খুন্দা লাগি এক্সিডেণ্ট হ'ল। তো মানে বিপুল দাস মানুহজনৰ অৱস্থা বেয়া বুলিয়ে শুনিছোঁ, নাজানো এতিয়া। আৰু অলপ আগতে মই খবৰ পাইছিলোঁ তেওঁ বোলে ঢুকাল বিপুল দাসজন। কিন্তু মানে কথাটো হ'লগৈ, সকলোৱে কোৱা মতে যে ধ্ৰুৱজ্যোতি যোনজনে মানে এক্সিডেণ্ট কৰিছিল, ধ্ৰুৱজ্যোতি চৌধুৰী, তেখেতে বোলে এক্সিডেণ্টটো কৰি মানে তেওঁ পৰি যোৱাৰ পিছত উঠি পেলাই গৈ বিপুল দাস নামৰ মানুহজনক চাবলৈ গৈছিল। এই চাবলৈ যোৱা সময়তে বোলে তাৰে যি গোবিন্দপুৰৰ মানুহকেইজন মানে তাক বহুত বেছি বেয়াকৈ মাৰিছে, মানে আক্ৰমণ কৰিছে। তেখেতৰ গাত মানে ইটাৰে মানে মূৰত ইটাৰে মানে মাৰিছে। তো সেইখিনি চিন আছে। আৰু মাথাৰ যিখিনি পিছফালৰ যিটো মানে হাড় থাকে নেকি, সেইটো মানে সেইখিনি মানে একদম ভাঙি গৈছে, মূৰৰ একেবাৰে অৱস্থা নাই। আৰু মানে তলৰ মানে যিটো অংশ সেইখিনি মানে একদম অৱস্থা নাই। তো আৰু ডক্টৰক দেখাওঁতে মানে যেতিয়া ডক্টৰ মানে আমাৰ ইয়াতে প্ৰথমতে বজালী মেটাৰ্নিটি হস্পিটেলত লৈ গৈছিলে, তো তেখেতক তাত নাৰাখিলে। আৰু মানে তাৰপিছত নাৰায়ণত লৈ গ'ল, তাৰপিছত নেমকেয়াৰত লৈ গ'ল। তাতে ডক্টৰে মানে তেখেতৰ পৰিয়ালক সুধিলে যে কি হৈছে। তাৰপিছত পৰিয়ালে ক'লে এক্সিডেণ্ট। তেতিয়া বোলে ডক্টৰে কৈছে যে এইটো এক্সিডেণ্ট কোনো কাৰণতে হ'ব নোৱাৰে, কাৰণ এক্সিডেণ্ট নহয়, এক্সিডেণ্ট কেছ নহয়, এইটো হত্যা কৰা হৈছে। আৰু তেনেকুৱা আৰু ঘৰৰ মানুহৰো সন্দেহ, কিন্তু মানে এতিয়ালৈ দোষীক ধৰিব পৰা নাই। আৰু মানে তাৰ কিছুমানে কৈ আছে যে এক্সিডেণ্ট হয় মানে যোনজন বিপুল দাস মানুহজনক এক্সিডেণ্ট কৰাৰ পিছত ধ্ৰুৱজ্যোতিও তাতে পৰিয়ে আছিল, আগৰ পৰাই পৰি আছিল। কিন্তু কথাখিনি বাৰু কিমান দূৰ সত্য ময়ো নাজানো। কিন্তু মই সকলোকে এটাই কথা কওঁ, সি যদিহে তেওঁলোকে মাৰিছে মানে একদম মানে সকলোৱে কনফাৰ্মে হৈছে, কিন্তু মই মানে আৰু নাজানো দিয়কচোন কিমান দূৰ সত্য। মাৰিছে যদি ইমান বেয়াকৈতো মানুহে শত্ৰুকো নামাৰে, যিমান বেয়াকৈ তেওঁ মাৰিছে। প্ৰথমতে অভিনীল, তাৰপিছত নন্দিতা, তাৰপিছত অনিমেষ নেকি, যোৰহাটৰ ল'ৰা। তেনেকুৱাকৈ আমাৰ অসমতে মানে ইমান এনেকুৱা ঘটনা ঘটি আছে, কি ক'ম মানে আৰু মানে ক'বলৈ ভাষা নোহোৱা হৈ গৈছে। তো মই চৰকাৰক এটাই অনুৰোধ জনাওঁ যে এই মানে দোষীসকলে যে উচিত শাস্তি পায়। আৰু এটাই কথা কওঁ, সকলো মানুহ আমি সকলো মানুহ আমি একে তেজৰে মানে তেজ মঙহেৰে তৈয়াৰ হৈছোঁ। তো আপোনালোকে যদি সি কিবা এটা ভুল কৰিছিলে, যদি এক্সিডেণ্ট কৰিছিলে, হয় সি ভাল কৰা নাছিলে, এক্সিডেণ্ট কৰিছিলে, কিবা এটা হৈছিলে, আপোনালোকে পুলিচক গতাই দিয়ক। আপোনালোকে নিজে আইনখন কিয় হাতত তুলি ল'লে? এজন ল'ৰাৰ জীৱন শেষ, তাৰমানে সি আৰু তেওঁলোকৰ পৰিয়ালৰ একমাত্ৰ ল'ৰা আছিল সি। তো আপোনালোকে ভাবি চাওক, মাক দেউতাকৰ কেনেকুৱা অৱস্থা হ'ব। তেওঁলোকৰ ঘৰত এজন ল'ৰা এজনী ছোৱালী, বায়েক নে ভনীয়েক বাৰু মই সেইটো নাজানো। তো এনেকুৱা ঘৰৰ একমাত্ৰ ল'ৰা এজনক এনেকৈ মাৰিছে, তাৰমানে ভাবিলে মনটো বেয়া লাগি যায়। মানে কি ক'ম আৰু, ভাষা নোহোৱা হৈ যায়। নিজৰ ঠাইতে এনেকুৱা এটা ঘটনা দেখি খুব বেয়া লাগিছে। আৰু মই এটাই অনুৰোধ কৰোঁ, এনেকুৱা যাতে ঘটনা দ্বিতীয়বাৰ নহয়। আৰু আপোনালোককো কওঁ, ভিডিঅ'টো আপোনালোকে বেলেগ একো কৰিব নালাগে, কেৱল ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু মানে
কি ক'ম আৰু ভাষা নাই তাৰমানে ক'ব মানুহবিলাক যে এনেকুৱা কি ক'ম এয়া ভিডিঅ' কেইটামান চাই লওক ভিডিঅ' কেইটামান মানে ভিডিঅ'কেইটা চালে মানে আপোনালোকে গম পাব ভিডিঅ' মানে ফটোকেইটা আৰু সেইখিনি চাই লওক চাইলে আপোনালোকে গম পাব দেখিয়ে গম পাব এইটো এক্সিডেণ্ট কেছ নে কি অসত্য কথা 1%ও সত্য নহয় একদম এতিয়া সত্য এটি এক্সিডেণ্ট এতিয়া মাৰামাৰিৰ কোনো কথা প্ৰশ্নই নাহে এতিয়া আমি বাৰম্বাৰ কম 100 বাৰ কম ইয়াত কোনো এটা ডুবি মাৰিলোঁ মাছটো আৰু এনেকৈ ধৰছোঁ সাপটা মাৰি মাছো কিন্তু চিনি পোৱা নাই পুৰাৰে ভূপেন যি আছে খেৰৰ গাড়ী মাৰা আগতে আছিল আৰু মৃণাল ভিডিঅ'কেইটা চাই ভিডিঅ'ৰ ফটোকেইটা চাই গাইজ আপোনালোকে গমেই পাইছে হয়তো কোন দোষী কোন নিৰ্দোষী তো আপোনালোকে প্লিজ কমেণ্ট এটা কৰি জনাই দিব আৰু আপোনালোকৰ মতে কোন দোষী আৰু কোন নিৰ্দোষী তো মানে আৰু দোষীয়ে কি শাস্তি পাব লাগে কি শাস্তি পোৱা উচিত তো মইতো বিচাৰোঁ এই ঘটনাটো উচিত তদন্ত হওক আৰু দোষীয়ে একদম উচিত শাস্তি পাওক তো সেই গাইজ আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই বা মোৰ কথাখিনি শুনি অলপো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আকৌ লগ পাম নেক্সট এটা ভিডিঅ'লৈ